मुझे सिर्फ तो चाहिए। আজি আমি কথা পাতিম কংগনা ৰাণাউতৰ বিষয়ে, যাক কণ্ট্ৰভাৰ্চি কুইন হিচাপে জনা যায়। কংগনাৰ জন্ম 23 মাৰ্চ 1987 চনত হৈছিল। দেউতাকৰ নাম অমৰদীপ ৰাণাৱত আৰু মাকৰ নাম আশা ৰাণাৱত। কংগনা সৰুৰে পৰা বহুত জেদী ছোৱালী আছিল আৰু ফেশ্বনৰ প্ৰতি আকৰ্ষিত আছিল। এইকাৰণে কংগনাই 16 বছৰ বয়সতে পেৰেণ্টছৰ ছাপোৰ্ট অবিহনেও দিল্লীত নিজৰ কেৰিয়াৰ আৰম্ভণি কৰিছিল। কংগনাৰ সৌন্দৰ্য দেখি বহুতো ফেশ্বন ডাইৰেক্টৰে তাইক কাম দিছিল, কিন্তু কংগনাই এইটো ফিল্ডত স্কোপ দেখা পোৱা নাছিল আৰু অভিনয় জগতত ভৰি দিবলৈ মন মেলিছিল। প্ৰথমতে বহুতো ফিল্মত বিফল হোৱাৰ পাছত 2013 চনৰ কৃষ্টি মুভিখনৰ পৰা তেওঁ জনপ্ৰিয়তাৰ শিখৰত উঠিবলৈ লয়। 2014 চনত কুইন মুভিখনৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ড আৰু নেশ্যনেল এৱাৰ্ডো পায়। কংগনাই নেপোটিজিমক অত্যন্ত বিৰোধিতা কৰে, যাৰ কাৰণে নেপোটিজিমৰ খলনায়ক কৰণ জোহৰৰ লগত সঘনাই কণ্ট্ৰভাৰ্চিৰ সৃষ্টি হোৱা দেখা যায়। As per your experience, who has given you more unnecessary attitude in the industry? I think you, Karan. Me? Yeah. Intolerant is Yeah, bad. flag bearer of nepotism, the movie mafia. বলিউডৰ লেতেৰা সত্যৰ কথা ক'বলৈ কংগনাই ভয় নকৰে। কংগনাই নিজৰ সৌন্দৰ্য আৰু বল্ড লুকছৰ বাবে সদায় জনপ্ৰিয়। কংগনাই বহুতো মুভিত বল্ড চিনো কৰা পৰিলক্ষিত হয়। দেখা যায় যে কংগনাই বেয়া পোৱা মানুহবোৰৰ ভিতৰত কৰণ জোহৰ আটাইতকৈ ওপৰত। কংগনাই বহুতো ৰিয়েলিটি শ্ব'ত বা এৱাৰ্ড শ্ব'ত কৰণক বেয়াকৈ কোৱা দেখা যায়। অলপতে ৰিলিজ হোৱা কাংগনাৰ ধাকাদ নামৰ চিনেমাখন কিন্তু সফল হ'ব নোৱাৰিলে। বক্স অফিচত এইখন চিনেমা বৰ বেয়াকৈ ফ্লপ হোৱা দেখা গ'ল। চ' আজিলৈ ইমানেই। এনেকুৱা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰক। ধন্যবাদ।